Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ চেপ্টাৰ 5 ৰ এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চন নম্বৰ 4. মই ইয়াৰ আগৰ ভিডিও কেইটাত এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিকৰ লগতে এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চন নম্বৰ 2 and 3 অলৰেডি ডিসকাস কৰিছো. আপোনালোকে যদি ভিডিও কেইটা চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে এই ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিও কেইটা চাই ল'ব পাৰে. আহক এতিয়া আজি ভিডিওটো ষ্টাৰ্ট কৰো. So question number 4 ত আমাক প্ৰতিটো কোৱেশ্চনতে টোটাল 14 টা কোৱেশ্চন আছে 14 টা কোৱেশ্চনত প্ৰতিটোতে আমাক কেইটামান নাম্বাৰস দিছে আৰু আমাক চেক কৰিব দিছে যে নাম্বাৰ কেইটাই এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি ফৰ্ম কৰে নে নকৰে আৰু যদি ফৰ্ম কৰে তেতিয়াহলে আমাক সাধাৰণ অন্তৰ অৰ্থাৎ কমন ডিফাৰেন্স আৰু তাৰ যিকিটা টাৰ্ম দিছে সাপোজ 4টা টাৰ্ম দিছে গুটেকিটাতে নম্বৰৰ পিছৰ 3টা টাৰ্ম উলিয়াবলৈ দিছে সো মই প্ৰথম ভিডিওটোতে কৈছিলো যে আমি যদি কোনোবা কেইটামান নাম্বাৰক চেক কৰিব লাগে যে নাম্বাৰ কেইটাই সমান্তৰ প্ৰগতি ফৰ্ম কৰিছে নে নাই তেতিয়া আমি সদায় কি কৰিব লাগিব দুটা কনজিকিউটিভ টাৰ্মৰ আমি কমন ডিফাৰেন্স উলিয়াব লাগিব কনজিকিউটিভ অৰ্থাৎ ক্ৰমিক সংখ্যাৰ আমি কি কৰিব লাগিব যে সাধাৰণ অন্তৰটো উলিয়াব লাগিব সো প্ৰতিটো সিচুৱেচনতে যদি সাধাৰণ অন্তৰটো সেম হয় তেতিয়াহলে নাম্বাৰস কেইটাই এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি ফৰ্ম কৰিব এতিয়া প্ৰথম কোৱেশ্চনটোত আমি চাও যে সাপোজ 2 টোক আমি a1 4 ক a2 8 ক a3 16 ক a4 কনসিডাৰ কৰিছো সো আমি গুটেই কেইটা ক্ষেত্ৰতে কমন ডিফাৰেন্স উলিয়াম সো d ইয়াত কি হ'ব a2 a1 প্ৰথম দুটা নম্বৰৰ কাৰণে সো a2 ৰ ভ্যালু আছে 4 আৰু a1 ৰ ভ্যালু আছে 2 সো 4 - 2 is 2 সো নেক্সট আকৌ আমি d ৰ ভ্যালু উলিয়াব পাৰিম 4 আৰু 8 ক লৈ পেলাই সো a3 a2 সো a3 ভ্যালু হ'ব 8 a4 ৰ ভ্যালু a2 ৰ ভ্যালু হ'ব 4 so 8 minus 4 is 4 so d is equal to last of the term karne 16 minus 8 so 16 minus 8 is 8 so gudei geta khetrote ki hoise je numbers ketar common difference kita beleg hoise so common difference kita beleg hoar karne ei numbers ketai ki hobo je eta ap orthat sadharan samantor progoti form nokoribo Similarly, আমি এটা question number 4 or 3 2 কৰিব পাৰো সো ইয়াতো আমি দুটা টাৰ্মৰ কি উলিয়াম কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰ উলিয়াম সো a2 a1 সো a2 ৰ ভ্যালু আছে -3.2 minus a1 ৰ ভ্যালু আছে -1.2 -3.2 মাইনাস এ মাইনাস প্লাস হ'ব 1.2 সো আমি যদি এটো মাইনাস কৰো ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস হ'ব আৰু 3.2 - 1.2 হলে 2 হ'ব Similarly, আমি এই দুটা টাৰ্মৰ কাৰণে উলিয়াব পাৰো থাৰ্ড টাৰ্ম আৰু সেকেন্ড টাৰ্মৰ কাৰণে সো a3 ভ্যালু আছে -5.2 minus a2 ভ্যালু আছে -3.2 সো -5.2 minus a minus a plus 3.2 সো ডাঙৰটোৰ আগত মাইনাস আছে আৰু মাইনাস কৰিলে আমি 2 পাম Similarly, লাষ্ট দুটা টাৰ্মৰ কাৰণে a4 a3 সো a4 ৰ ভ্যালু আছে -7.2 a3 ভ্যালু আছে -5.2 so etu minus a plus korile ami 5.2 pam aru -2 so প্ৰতিটো সিচুৱেচনতে কি হৈছে যে কমন ডিফাৰেন্স টো সেম হৈছে আৰু কমন ডিফাৰেন্স টো সেম হোৱাৰ কাৰণে এই নাম্বাৰস কেইটা এটা AP অৰ্থাৎ সমান্তৰ প্ৰগতি ফৰ্ম কৰিব এতিয়া কোৱেশ্চনটোৰ সেকেন্ড পাৰ্টটো ইয়াত আমি সলভ কৰিব পাৰিম সেকেন্ড পাৰ্টত কৈছে যে যদি সমান্তৰ প্ৰগতি হয় তেতিয়াহলে আমি কমন ডিফাৰেন্সটো লিখিব লাগে সো ইয়াতে আমি গুটেই কেইটাতে কমন ডিফাৰেন্স কি পাইছো -2 সো ইয়াতে কমন ডিফাৰেন্স d -2 হ'ব তাৰ পিছত লিখিব কৈছে যে 1 2 3 4 চাৰিটা টাৰ্ম দিছে তাৰ পিছত তিনটা টাৰ্ম লিখিব দিছে সো ফোৰ্থ টাৰ্মলৈকে ইয়াত অলৰেডি আছে সো আমি ফিফথ টাৰ্মৰ পৰা 7th টাৰ্মলৈকে লিখিব লাগিব সো a5 হলে আমি জেনাৰেল ফৰ্ম অফ ap ত পাইছো যে a5 হলে a + 4d হয় সো a + 4d হলে ইয়াৰ ফাৰ্স্ট টাৰ্ম কি আছিল -1.2 + 4 * d ৰ ভ্যালু আছে -2 So, -1.2, 4 into -2, that is -8 is equal to -9.2. A6, similarly, আমি উলিয়াব পাৰিম A6 হলে A plus 5D হ'ব আৰু এৰ ভ্যালু আছে -1.2 plus 5 into -2. So, ইয়াৰ ভ্যালু হ'ব -1.2 plus, -10. So, -11.2. A7 ৰ ভ্যালু similarly আমি উলিয়াব পাৰো a plus 6d is equal to -1.2 plus 6 into -2. So, yat value hobo -1.2. 6 into -2 is equal to -12 is equal to -13.2.
So এতিয়া হো question number 4 or 5 to লৈ so ইয়াতো similarly হে আগৰ question কিটা কাৰণে যেনেকে solve কৰিছো ইয়াতো একে কৰিব লাগিব so দুটা number আমি common difference উলিয়াম so ইয়াত a টোৰ value আছে 3 plus √2 আৰু a1 ৰ value আছে -3 so 3 and -3 cancel যাব √2 so second or third আৰু second term টোৰ কাৰণে a3 minus a2 a3 value আছে 3 plus 2 √2 minus 3 plus √2 so 3 plus 2 √2 minus 3 গুটে কিটা multiply কৰিব লাগিব so plus 3 minus 3 cancel যাব so 2 √2 minus √2 so দুটা √2 পৰা এটা √2 গলে single √2 থাকিব তাৰ পিছত last দুটা টাৰ্মৰ কাৰণে a4 minus a3 a4 ভ্যালুটো আছে 3 plus 3 √2 minus 3 plus 2 √2 so 3 plus 3 √2 minus দিয়ে আমি গুটে কিটাক multiply কৰিম minus এ plus এ minus 2 √2 so ইয়াতো similarly 3 and minus 3 cancel যাব so 3 √2 আৰু 2 √2 so minus কৰিলে আমি পাম √2 so ইয়াতো আমি চাব পাৰো যে গুটে কিটা সিচুৱেচনতে কমন ডিফাৰেন্স সেম হৈছে so কমন ডিফাৰেন্স সেম হলে এই নাম্বাৰস কিটাই AP অৰ্থাৎ সমান্তৰ প্ৰকৃতি ফৰ্ম কৰিব so ইয়াত আমি কি পালো যে ফাৰ্স্ট টাৰ্ম হ'ব 3 আৰু কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰ হ'ব √2 এতিয়া সেকেন্ড পাৰ্ট টু আনসাৰ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যে ইয়াৰ পিছৰ তিনটা টাৰ্ম উলিয়াব লাগিব so a5 ৰ কাৰণে a + 4d so a ৰ ভ্যালু আছে 3 4 d ৰ ভ্যালু আছে √2 next a6 a + 5d a ৰ ভ্যালু আছে 3 5 into d ৰ ভ্যালু আছে √2 a7 ৰ কাৰণে a + 6d a ৰ ভ্যালু আছে 3 আৰু 6 into √2 so এইকিটা হ'ব a7 a6 4 और 12 টোত আছে √2 √8 √18 √32 so question টো আমি যদি ডাইৰেক্ট এটোৰ নিচিনাকে কৰিবলে যাও আগৰ question টোৰ নিচিনাকে কৰিবলে যাও অকমান আমি প্ৰবলেম পাম so question টো অকমান আমি সিম্পল কৰি লব ট্ৰাই কৰিম so √2ক আমি আৰু সিম্পল কৰিব নোৱাৰো so √2 টো √2 এ থাকিব কিন্তু √8ক অকমান সিম্পল কৰিব পৰা যায় কাৰণ √8টোক আমি 4 into 2 লিখিব পাৰো আৰু এই 4 টোৰ ৰুট সদায় 2 হয় so 4ক আমি যদি ৰুটৰ বাহিৰলৈ আনো এটো 2 হৈ ওলাব so 2 √2 so আমি 8 ৰ জাগাত ইয়াত লিখিব পাৰিম 2 √2 similarly √18 টোক আমি লিখিব পাৰো 18 ৰ ঠাইত 9 into 2 so 9 ৰ ৰুট হ'ব বৰ্গমূল হ'ব 3 so 3 √2 so 18 ৰ ঠাইত আমি ইয়াত 3 √2 বুলি লিখিব পাৰো similarly 32 টোকো আমি চেঞ্জ কৰি অকমান লিখিব পাৰো 32 টোক আমি লিখিব পাৰো 16 into 2 so 16 ৰ বৰ্গমূল হ'ল 4 so 4 √2 এনেদৰে আমি কোৱেশ্চনটো অকমান ৰিডিউস কৰি লব পাৰো অকমান সিম্পল কৰি লব পাৰো so সিম্পল কৰিলে কোৱেশ্চনটো সলভ কৰাত অকমান ইজি হ'ব so ইয়াত এতিয়া কমন ডিফাৰেন্স ফাৰ্স্ট দুটা টাৰ্মৰ কাৰণে আগৰ নিচিনাকে উলিয়াম so 2 √2 minus √2 so এতিয়া সলভ কৰিলে হ'ব √2 similarly এই দুটা টাৰ্মৰ কাৰণে উলিয়াম এই দুটা টাৰ্মৰ কাৰণে উলিয়াওতে 3 √2 minus 2 √2 so minus কৰিলে হ'ব √2 similarly last দুটা টাৰ্মৰ কাৰণে উলিয়ালে আমি 4 √2 minus 3 √2 কৰিব লাগিব so এই দুটা যদি আমি মাইনাস কৰো চাৰিটা ৰুটৰ পৰা তিনটা ৰুট গলে এটা ৰুট থাকিব so √2 so গুটে কিটা সিচুৱেচনতে কি হৈছে কমন ডিফাৰেন্সটো সেম হৈছে সেই কাৰণে এই নম্বৰ কিটা AP ফৰ্ম কৰিব so ইয়াতে আমি ফাৰ্স্ট টাৰ্ম পালো √2 আৰু কমন ডিফাৰেন্সও পালো অৰ্থাৎ সাধাৰণ অন্তৰো পালো √2 এতিয়া ইয়াৰ আমি পিছৰ তিনটা টাৰ্ম লিখিব লাগিব so a5 হ'ব a + 4d so অৰ্থাৎ a ভ্যালু আছে √2 4 √2 so total আমি এড কৰিলে পাম 5 √2 similarly a6 হলে a + 5d হ'ব so a ৰ ভ্যালু আছে √2 5 into √2 so 5 + 1 6 √2 similarly আমি a7 = a + 6d হ'ব √2 + 6 √2 so 7 √2 এনেদৰে আমি এটো প্ৰবলেম সলভ কৰিব পাৰো ইয়াৰ নেক্সট কোৱেশ্চন √3 √6 √9 √12 so এটুকো অকমান পাইলে ৰিডিউস কৰি লব পাৰো আমি √3 টোক আমি √3 লিখিব লাগিব √6ক এটা আমি ফৰ্মুলা পাইছিলো √ab যদি হয় তেতিয়ালে আমি √a * √b লিখিব পাৰো
সো ৰুট 6টোক আমি 3 ইনটু যদি 2 হয় সো ৰুট 3 ইনটু ৰুট 2 লিখিব পাৰিম তেনেকৈ এটোক ৰুট 6ক আমি ৰুট 3 ইনটু ৰুট 2 লিখিছোঁ সিমিলাৰলি 9টোক আমি 3ও লিখিব পাৰোঁ নহবা ৰুট 3 ইনটু ৰুট 3ও লিখিব পাৰোঁ 3ও লিখিব পাৰোঁ ৰুট 3 ইনটু ৰুট 3ও লিখিব পাৰোঁ আপোনালোকে যেটো ইজি পায় হেতুৱে লিখিব আৰু 12টোক আমি লিখিব পাৰোঁ ৰুট 12 ইজ ইকুৱেল টু 4 ইনটু 3 সো এটো 4টোক যদি আমি ৰুট কৰোঁ তেতিয়াহ'লে ৰুট 4 ইনটু ৰুট 3 যদিও ৰুট 4ৰ বৰ্গমূল আছে তো আমি বৰ্তমানলৈকে এটো কুৱেশ্যনৰ কাৰণে অলপ বস্তুটো এনেকৈ ৰাখি দিছোঁ ইয়াত যেহেতু এটো 3 হয় তথাপিতো আমি 3 লিখা নাই বস্তুটো অলপ এনেকৈ ৰাখি থৈছোঁ সলভ কৰিবৰ কাৰণে অকণমান ইজি হ'ব সো এইটোৰ পৰা আমি এটো মাইনাস কৰিব লাগিব সো ৰুট 6 মাইনাস ৰুট 3 সো ৰুট 6ৰ জাগাত আমি লিখিছোঁ ৰুট 3 ইনটু ৰুট 2 মাইনাস ৰুট 3 সো দুইটাৰ পৰা আমি ৰুট 3টো কমন ল'ব পাৰোঁ সো ইয়াৰ পৰা যদি আমি ৰুট 3টো কমন লওঁ তেতিয়াহ'লে বাকি থাকিব ইয়াত ৰুট 2 আৰু ইয়াৰ পৰা যদি আমি ৰুট 3টো কমন লৈ যাওঁ তেতিয়াহ'লে ইয়াত থাকিব মাইনাস 1 নেক্সট আমি এই দুটা টাৰ্মৰ কাৰণে উলিয়াব পাৰোঁ ৰুট 9 মাইনাস ৰুট 6 সো ৰুট 9টো আমি লিখিছোঁ ৰুট 3 ইনটু ৰুট 3 আৰু 6টোক লিখিছোঁ ৰুট 3 ইনটু ৰুট 2 ইয়াতো সিমিলাৰলি আমি ৰুট 3টো কমন ল'ব পাৰোঁ ৰুট 3টো যদি ইয়াত কমন লওঁ ইয়াত থাকিব ৰুট 3 মাইনাস ৰুট 2 সো এই 9টোক ৰুট 3 ইনটু ৰুট 3 ৰাখাৰ ইন্টেনশনটো এটোৱে আছিল যাতে আমি এই ডিফাৰেন্সটো যেতিয়া ডিটো যেতিয়া আমি উলিয়াম যাতে আমি এটো বস্তু কম্পেয়াৰ কৰিব পাৰোঁ ইয়াতে এটা আমি বস্তুটো কম্পেয়াৰ কৰিব পাৰিছো কাৰণ ৰুট 3টো দুইটাতে কমন আছে কিন্তু ইয়াৰ লগত যেটো বস্তু মাল্টিপ্লাই হৈ আছে হেতু বস্তু দুইটাতে ডিফাৰেন্ট আছে সো তেতিয়া আমি গম পাম যে দুইটা বেলেগ বেলেগ হয় কিন্তু আমি যদি 3 লিখি দিও হেতু মাইনাস দেখিবলৈ বেলেগ হলেও এটো কম্পেৰিজনত এটো বেছি ইজি হ'ব সেইকাৰণে মই এটো বস্তু এনেকৈ ৰাখিছো নেক্সট এই লাষ্ট দুটা টাৰ্মৰ কাৰণে ৰুট 12 মাইনাস ৰুট 9 সো 12টোক আমি কি বুলি লিখিছিলোঁ 4 ইনটু ৰুট 4 ইনটু ৰুট 3 আৰু 9টোক 3 ইনটু ৰুট 3 ইনটু ৰুট 3 সো ইয়াৰ পৰা ৰুট 3টো যদি আমি কমন লওঁ তেতিয়াহ'লে ৰুট 3টো কমন ল'লে ৰুট 4 মাইনাস ৰুট 3 সো ইয়াতো কি হৈছে ৰুট 3টো কমন গৈছে যদি ইয়াৰ লগত যেটো বস্তু মাল্টিপ্লাই হৈছে তিনিটা ক্ষেত্ৰতে ডিফাৰেন্ট হৈ আছে সো আল্টিমেটলি কমন ডিফাৰেন্সটো তিনিটা সিচুৱেচনৰ কাৰণে বেলেগ বেলেগ হয় অৰ্থাৎ এইটোৱে এপি ফৰ্ম নকৰিব নেক্সট কুৱেশ্যনত আছে 1 স্কয়াৰ 3 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ সো আমি স্কয়াৰ কিটা অকমান সিম্পল কৰি লম সো 1 স্কয়াৰ ইজ 1 3 স্কয়াৰ ইজ 9 5 স্কয়াৰ ইজ 25 and 7 স্কয়াৰ ইজ 49 যেটো মাল্টিপ্লাই মাইনাস কৰিবই লাগিব সেই কাৰণে স্কয়াৰ কিটা আমি প্ৰথমতে উলিয়াই লৈছো সো কমন ডিফাৰেন্স প্ৰথম দুটা টাৰ্মৰ কাৰণে 3 স্কয়াৰ মাইনাস 1 স্কয়াৰ অৰ্থাৎ 9 মাইনাস 1 এটো হ'ব 8 সেকেন্ডৰ কাৰণে সেকেন্ড আৰু থাৰ্ড টাৰ্মৰ কাৰণে 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ সো 5 স্কয়াৰ মানে হল 25 9 3 স্কয়াৰ মানে হল 9 সো এটো হ'ব 16 সো নেক্সট এই দুটা টাৰ্মৰ কাৰণে 49 মাইনাস 25 সো 49 মাইনাস 25 কৰিলে আমি পাওঁ 24 সো তিনিটা ক্ষেত্ৰতে কি হৈছে কমন ডিফাৰেন্সটো বেলেগ বেলেগ হৈছে সেই কাৰণে এই নম্বৰ কিটাই এপি ফৰ্ম নকৰিব এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 4 অৰ লাষ্ট কোৱেশ্চনটো সো এটুকু আমি স্কয়াৰ কিটা অকমান ৰিডিউস কৰি লৈছো 1 5 স্কয়াৰ ইজ 25 7 স্কয়াৰ ইজ 49 আৰু এটো আছে 73 সো ইয়াতো আমি কমন ডিফাৰেন্স উলিয়াম প্ৰথম দুটা নম্বৰ কাৰণে 25 minus 1 that is 24 so next দুটা নম্বৰৰ কাৰণে 49 minus 25 is also 24 next এই দুটা নম্বৰৰ কাৰণে 73 minus 7 square is 49 so এটো কিমান হ'ব 24 so তিনিটা ক্ষেত্ৰতে কমন ডিফাৰেন্স সেম হৈছে so এটো এটা এপি অৰ্থাৎ সমান্তৰ প্ৰগতি হ'ব ইয়াৰ পিছত আমি লিখিব লাগিব ফাৰ্স্ট টাৰ্ম হৈছে 1 আৰু ইয়াত কমন ডিফাৰেন্স হৈছে 24 আমি এটা ইয়াৰ পিছত তিনিটা টাৰ্ম উলিয়াব লাগিব so a5 হ'ব a plus 4d so a এর ভ্যালু আছে 1 4 into 24 so 1 plus 97 so এতিয়া আমাক লাগিব a6 so a6 মানে হল a plus 5d so a এর ভ্যালু হ'ব 1 5 into 24 so 1 plus 5 into 24 হলে হ'ব 120 so 121
So next আছে A7. So A7 ৰ ভ্যালু হ'ব A plus 60. So A ৰ ভ্যালু হ'ব 1. 6 into 24. 145. So এনেদৰে আমি question 4 ৰ গুটেইকেইটা solve কৰিব পাৰো আজিলৈ ভিডিওটো ইমানতে সামৰিছো ইয়াৰ পিছৰ টপিকখিনি মই মোৰ নেক্সট ভিডিঅ'ত কন্টিনিউ কৰিম